ছাত্ৰ-ছাত্ৰীহঁত আমি আজি এই ভিডিঅ'টিত অপজিট ৱৰ্ড শিকিম অৰ্থাৎ বিপৰীত অৰ্থ বুজোৱা শব্দ তোমালোকে ইতিমধ্যে বহুত বিপৰীত অৰ্থ বুজোৱা শব্দ শিকিছা নহয় জানো দুটা সাধাৰণ উদাহৰণ লৈছো দিনৰ বিপৰীত অৰ্থ বুজোৱা শব্দ ৰাতি আৰু গধুৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাতল তেনে ধৰণৰ আমি কিছুমান অপজিট ৱৰ্ডছ আজি এই ভিডিঅ'টিত শিকিম আমি আৰম্ভ কৰিছো প্ৰথমৰ ৱৰ্ডটো চোৱা empty full ফাৰ্স্ট যেটো গ্লাস আছে তাত empty হৈ আছে নে ফাৰ্স্ট গ্লাসটো আৰু সেকেন্ডৰ গ্লাসটো কি হৈ আছে ফুল হৈ আছে সো empty full emptyৰ অপজিট ৱৰ্ড হৈছে full নেক্সট অপজিট ৱৰ্ডটো চোৱা fatৰ অপজিট thin fat thin প্ৰথমতে থকা ছোৱালীজনী হকত হয় আৰু দ্বিতীয়জনী ক্ষীণ নেক্সট অপজিট ৱৰ্ডটো চাওঁ আহা ক্লিন ডাৰ্টি ইয়াত ইমেজটো চোৱাচোন প্ৰথমৰ মানুহজনৰ কাপোৰবোৰ পৰিষ্কাৰ ক্লিন আৰু দ্বিতীয়জনৰ কাপোৰবোৰ হৈছে লেতেৰা ডাৰ্টি সো ক্লিন ডাৰ্টি the next opposite word down up প্ৰথমৰ ল'ৰাজন কলৈ গৈ আছে তললৈ আৰু দ্বিতীয়জন ওপৰলৈ down nor opposite word up come to the next opposite word পিছৰ opposite word to চোৱা fast slow yet হহাটো খৰকৈ দৌৰিব পাৰে নহয়নে fast আৰু কাছজনী লাহে লাহে যায় so slow faster opposite word হৈছে slow এতিয়া চোৱা early late ধৰা তুমি স্কুললৈ ওলাইছা প্ৰথমৰ ঘৰটোত কিমান হৈছে 8 বাজিবলৈ 20 মিনিট আছে সো early সোনকাল হৈ আছে হয়নি আৰু দ্বিতীয় ঘৰটোত কিমান হ'ল 10 বাজিবলৈ 20 মিনিট আছে তাৰ মানে তুমি অলৰেডি লেট হৈছা হয়নি সো earlyৰ অপজিট ৱৰ্ড late নেক্সট অপজিট ৱৰ্ডটো চোৱা big small ইয়াত এটা হাতী দিয়া আছে আৰু এটা নিগনি আছে হাতীটো ডেফিনেটলি কি big হয় ডাঙৰ আৰু নিগনিটো small so bigৰ opposite word small ইয়াৰ পিছৰ opposite wordটো চাওঁ deep shallow প্ৰথমৰ ছবিখনত পানী ডিঙিলৈকে আছে আৰু দ্বিতীয় ছবিখনত পানী ভৰিলৈকে আছে নহয়নি গতিকে deepৰ opposite word shallow next opposite word to চোৱা happy sad বাওঁফালৰ দুজন ল'ৰা আনন্দ মনেৰে আছে আৰু সোঁফালৰ ল'ৰাজন দুখ মনেৰে আছে so happyৰ opposite word sad next opposite word to চোৱা wrong right হয়নি কেতিয়াবা যদি কিবা ভুল হয় তেতিয়া হলে ক্ৰছ চিন দিয়া হয় অৰ্থাৎ wrong আৰু যদি শুদ্ধ হয় তেতিয়া হলে টিক চিন দিয়া হয় অৰ্থাৎ right ইয়াৰ পিছৰ opposite word to চোৱা good bad প্ৰথমৰ এপলটো চোৱা good ভাল হয়নি আৰু দ্বিতীয়টো পোক এটা ওলাই আছে দেখিছানে so bad next opposite word চোৱা many few প্ৰথমৰ ছবিখনত বহুত মানুহ আছে আৰু দ্বিতীয়খনত কেইটামান মানুহ আছে so manyৰ opposite word few next word to চোৱা hot cold so প্ৰথমৰ ছবিখনত প্ৰথমৰ ল'ৰাজনক কেনেকুৱা বতৰত থকা নিচিনা লাগিছে গৰম বতৰত হয়নে গৰম দিনৰ আৰু দ্বিতীয়টো ঠাণ্ডা so hotৰ opposite cold next opposite word to চোৱাচোন outside inside কুকুৰটো প্ৰথমৰ ছবিখনত বাহিৰৰ ফালে আছে আৰু দ্বিতীয়খনত ভিতৰৰ ফালে আছে গতিকে outside inside পিছৰ opposite word to চোৱা heavy light প্ৰথমৰ মানুহজনে এটা গধুৰ বস্তু দাঙি আছে আৰু দ্বিতীয়জনে পাতল বস্তু দাঙি আছে heavyৰ opposite word light next opposite word to চোৱা light dark অৰ্থাৎ কেণ্ডেলডালে লাইট দিছে হয়নি আৰু বাকি অংশটো আন্ধাৰ হৈ আছে so লাইটৰ opposite word dark গতিকে তোমালোকে এটা কথা মন কৰিব লাগিব যে লাইটে কেতিয়াবা পোহৰ বুজায় আৰু কেতিয়াবা পাতল বুজায়
গতিকে সেন্টেন্সটো তোমালোকে নটিস কৰিব লাগিব এই সেন্টেন্সটোত লাইটটোৱে কি অৰ্থ প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীহঁত আজিলৈ ইমানতে সামৰণি মাৰিছো পুনৰ অপোজিট ৱৰ্ডৰ আন এটা খণ্ডত লগ পোৱাৰ আশা ৰাখিছো আজিলৈ বিদায় ধন্যবাদ